নমস্কাৰ বন্ধুসকল, আকৌ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি ছাগলী মুখত ঘাও হ'লে কি ঔষধ দিব লাগে তাৰ বিষয়ে কথা পাতিম। এইটো চাওক, মই এনে চবগিলাৰ হৈছিল, এইগিলা ভাল হৈছে, এইবিলাক ভাল হৈ আহি আছে। মই এণ্টিবায়'টিকটো দিছিলোঁ ঘাওৰ কাৰণে। এটা ছাগলীক চাৰিটাকৈ এণ্টিবায়'টিক দিছোঁ। পিছত মই আৰু লগতে গৰুৰ পেচাবটো দিছিলোঁ, পেচাবৰ মাটিটো লগাই দিছিলোঁ, তাতে ভাল ফল পাইছোঁ মই। সেইটো দিব পাৰে আৰু এণ্টিবায়'টিকো দিব পাৰে, কোনো প্ৰব্লেম নাই। এইটো চাওক, এইটো কমি আহিছে। এইটো চাওক, এতিয়া বৰ্তমান বেমাৰটো নাই, একদম কমি গৈছে। গৰুৰ পেচাবটো দিব পাৰে, লগাই দিব পাৰে, ভাল হোৱাৰ চান্সটো থাকে। মই ৰিজাল্টটো পাইছোঁ দি পিনে, ভালে ৰিজাল্ট পাইছোঁ গৰুৰ পেচাব দিও। আৰু গৰম পানী দি ধুই হালধিও লগাই দিব পাৰে, সেইটোতো ভাল হয়। আৰু আমাৰ ভিডিঅ'বোৰ ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰি দিব। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যে ছাবস্ক্ৰাইব